ঈদ উপলক্ষে কোঠালবাড়ি 14তম বার্ষিক অধিবেশনৰ সফল সামৰণি। পূব গোৱালপাৰা সমষ্টিত কোঠালবাড়ি আঞ্চলিক যুৱ ক্লাবৰ উদ্যোগত 14তম বাৰ্ষিক অধিবেশনৰ সফল সামৰণি পৰে। অন্য বছৰৰ দৰে এইবেলিও ঈদ উপলক্ষে কোঠালবাড়ি আঞ্চলিক যুৱ ক্লাবৰ উদ্যোগত দুদিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল এই বাৰ্ষিক অধিবেশন। কোঠালবাড়ি চাৰিআলিত আয়োজন কৰা এই বাৰ্ষিক অধিবেশনৰ দিনৰ ভাগত বিভিন্ন খেল ধেমালি, নৃত্য গীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত আয়োজন কৰা হয় মুকলি ও বঁটা বিতৰণী সভা। বগৱান কোঠালবাড়ি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি ও বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আলহাজ আব্দুৰ ৰছিদ মণ্ডল। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ইন্দিৰা মেধি, ফুটাৰপাৰা মাজগাঁও হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ আব্দুল হাছেন, কানকটৰ বিশিষ্ট নাট্যকাৰ তমেছ উদ্দিন আহমেদ, গোৱালপাৰা জিলাৰ অগপ দলৰ কৃষক পৰিষদৰ সভাপতি সমৰ উদ্দিন আহমেদ, কেৰুপাৰাৰ যুৱ সমাজকৰ্মী আব্দুল কাদের, সমাজকৰ্মী বদিউজ্জামান, ফুটাৰপাৰা সমাজকৰ্মী জাকিৰ হুছেইন মোল্লা, গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা মজনুৰ আলমৰ লগতে বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল। আমন্ত্ৰিত অতিথিসকলক এখনকৈ ফুলাম গামোচেৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে গোৱালপাৰা জিলা আদালতৰ অধিবক্তা আজিজুৰ ৰহমানে। নিশাৰ ভাগত অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়াৰ গীতৰ শৰাই। কৃষ্ণাই কণ্ঠশিল্পী ছাদিদ আহমেদ আৰু ধুবুৰীৰ পৰা আমন্ত্ৰিত শিল্পী গোষ্ঠীৰ দ্বাৰা পৰিৱেশন কৰা হয় এই গীতৰ শৰাই। সাংস্কৃতিক মঞ্চ মুকলি কৰাই বিধায়ক আলহাজ আব্দুৰ ৰছিদ মণ্ডলে। গোটেই নিশা হাজাৰ হাজাৰ দৰ্শকে গীত অনুভৱ কৰে। নিউজ ডেস্ক, আসাম লাইভ 24। এই অঞ্চলত মই কেইবাবাৰো আহিলোঁ। ইয়াৰে যুৱকসকলৰ, ৰাইজৰ, পুৰুষ মহিলা সকলোৰে যিটো এটা জাগৰণ, ই এটা ভাল লক্ষ্য। এলেকাৰ উন্নয়ন, এলেকাৰ সাংস্কৃতিক বিকাশৰ কাৰণে ই এটা ভাল লক্ষ্য। যথেষ্টখিনি ভালো লাগিছে। আৰু ইয়াৰ বিশেষকৈ যুৱ সমাজে এলেকাৰ ক্ষেত্ৰত তেওঁলোকে যি এটা দায়িত্বশীলতা দেখুৱাইছে, তেওঁলোকে ৰাইজৰ সমস্যা, সকলো ধৰণৰ সমস্যা লৈ ইয়াতে আলোচনা কৰিছে। এই সমস্যাসমূহ কেনেভাৱে সামাজিকভাৱে, ৰাজনৈতিকভাৱে আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে আলোচনা কৰি এটা সঠিক ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ কাৰণেও ইয়াৰ শিক্ষিত যুৱ সমাজে যি দায়িত্ব লৈছে, ই নিঃসন্দেহে প্ৰশংসনীয় আৰু এই এলেকাৰ কাৰণে নিশ্চিতভাৱে এটা ভাল লক্ষ্য। যিহেতু কংগ্ৰেছৰ বিধায়ক আছিল এই সমষ্টিত, যিহেতু বৰ্তমান নতুনকৈ গোৱালপাৰা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, বিধায়কৰ দুৰ্বলতাৰ কাৰণে কেনেকুৱা বাটপথবিলাকৰ অৱস্থা কেনেকুৱা আছিল? মই দুৰ্বলতা বুলি নকওঁ। সাধাৰণতে কৃষকৰ এমএলএবিলাকে চৰকাৰৰ পৰা সা-সুবিধা কমেই পায়। যিবিলাক সমষ্টিত কৃষকৰ এমএলএ থাকে তেওঁলোকে বিগত বছৰত ৰাস্তা ঘাটৰ ক্ষেত্ৰত যিখিনি পইচা আবণ্টন পায়, ৰুলিং পাৰ্টিত 1/3 নহয়। গতিকে এই বৈষম্য হোৱাৰ ফলত বিমুদ্ৰে পইচাৰে বিধায়কজনে য'ত য'ত বেছি হেঁচাত থাকে, য'ত তেওঁৰ বেছি আপন মানুহ থাকে সেইবিলাক ৰাস্তাবিলাক ধৰে, য'ত তেওঁৰ আপন মানুহ নাই তাত ৰাস্তাবিলাক নধৰে। হয়তো এই অঞ্চলটো বিধায়কজনৰ আপন মানুহ নাছিল নেকি, সেইকাৰণে বাদ কৰিছে। আমাৰ কাৰ্যসূচী 2 দিনৰ আছিল। আজি আমাৰ লাষ্ট কাৰ্যসূচী। আজি আছিল আমাৰ মুকলি বঁটা বিতৰণী সভা। বৰ্তমান আমাৰ মুকলি সভা ৰানিং হৈ আছে। আমাৰ মুখ্য অতিথি তেওঁ নিজে ভাষণ দি আছে বৰ্তমান, আলহাজ ৰছিদ মণ্ডল ডাঙৰীয়া। হয় ছিংগাৰ, হয় নিশ্চয় ছিংগাৰ আছে। আমাৰ 4-5জনমান ছিংগাৰ আছে। মেইন ছিংগাৰ হ'ল আমাৰ ধুবুৰীৰ মেইন গায়ক। কোঠালবাড়ি আঞ্চলিক যুৱ ক্লাবৰ উদ্যোগত 14তম বাৰ্ষিক সাংস্কৃতিক সন্ধিয়া ও সাধাৰণ খেল ধেমালি আয়োজন কৰিছিলোঁ। দুদিনীয়া কাৰ্যসূচীৰ আজি আমাৰ মুকলি সভা ও বঁটা বিতৰণী সভা। মুকলি সভা ইতিমধ্যে চলি আছে। ইয়াৰ পিছতে আমাৰ সুদূৰ ধুবুৰীৰ পৰা আমন্ত্ৰণ কৰা শিল্পীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়োৱা হ'ব। অহা আগন্তুক বছৰত আমি নিশ্চয় ইয়াতকৈ আৰু ভালকৈ কৰাৰ চেষ্টা কৰিম।